হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। মই গৈছিলোঁ সত্ৰনগৰী মাজুলীলৈ। মাজুলীৰ কেইখনমান সত্ৰত মই সোমাইছিলোঁ আৰু সেই সত্ৰকেইখনত সোমাই মই অলপ ভিডিঅ' কৰিছিলোঁ আৰু মাজুলীলৈ গৈ মোৰ কেনেকুৱা লাগিলে তাকে এই ভিডিঅ'টোত জনাওঁ বুলি ভাবিলোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাৰ কাষেৰে যেতিয়া গৈ থাকোঁ, সেউজীয়া গছ-গছনিবোৰে সৌন্দৰ্যটো আৰু বৃদ্ধি কৰি দিয়ে। আৰু লগতে আজি মাজুলীত মই আটাইতকৈ বেছিকৈ দেখিলোঁ সোণালী ধাননি পথাৰ। সঁচাই ধাননি পথাৰবিলাকে মন মোৰ মোহিত কৰিছিলে। সোণগুটি ধাননি আজি বহুত দেখিলোঁ আৰু লগতে সত্ৰসমূহত গুৰুজনাৰ নাম কীৰ্তন অনবৰতে হৈ থাকে আৰু সেইবিলাক শুনি সঁচাই অন্তৰত কিবা এটা ভক্তিভাৱ জাগি উঠে। আপোনালোকেও যাব পাৰে, বহুত ভাল লাগিছিল তাত। মাজুলী গৈ পাই প্ৰথমে সোমাইছিলোঁ গড়মূৰ সত্ৰত আৰু সত্ৰৰ ভিতৰলৈ গৈ সঁচাই ভাল লাগিলে। মই সত্ৰলৈ আগতে যোৱা নাই, প্ৰথম গৈছোঁ সত্ৰলৈ। আমি সকলোৱে মাজুলীৰ সত্ৰসমূহৰ কথা শুনিয়ে থাকোঁ। বৈষ্ণৱ ধৰ্মীয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ কথাও আমি সকলোৱে জানো আৰু মাজুলীত যি কলা সংস্কৃতি সেইবিলাকৰ বিষয়েও আমি সকলোৱে পঢ়িছোঁ আৰু সেইকাৰণে যাবলৈ কিবা এটা হেঁপাহ আছিল আৰু বহুদিনৰ মূৰত গ'লোঁ, ভাল লাগিলে। গড়মূৰ সত্ৰৰ পৰা ওলাই মই দক্ষিণপাট সত্ৰত সোমাইছিলোঁ। সেই সত্ৰতো সোমাই ভাল লাগিলে। দক্ষিণপাট সত্ৰত সোমাই আমি সকলোৱে প্ৰথমে চাকি জ্বলালোঁগৈ তাত গৈ আৰু তাত অলপ সময় ৰ'লোঁ, ৰৈ তাতো সেৱা কৰিলোঁ। আমি তাৰপিছত তাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহোঁতে মই তাত হৰিণা পহু দেখিছিলোঁ আৰু তাৰ পৰা আহি আমি আৰু এখন সত্ৰত সোমালোঁ, চামগুৰি সত্ৰ। তাত মুখা প্ৰস্তুত কৰা হয় আৰু তাতো বহুত ভাল লাগিলে। মুখাবিলাক দেখিলোঁ, বিভিন্ন প্ৰকাৰৰ মুখা এই সত্ৰত আছিল। আমি যেতিয়া মাজুলীৰ কলা সংস্কৃতিৰ কথা পঢ়িছিলোঁ তেতিয়া মুখা কথাও আমি পাইছিলোঁ আৰু সেই মুখাসমূহ দেখি ভাল লাগিলে। গধূলি হ'লত আৰু এখন সত্ৰত সোমাইছিলোঁ, তাতো সেৱা কৰিলোঁ আৰু ঘূৰি আহোঁতে যিহেতু দেৰি হৈ গ'ল সেইকাৰণে আউনীআটী সত্ৰত সোমাইছিলোঁ যদিও তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু তাৰপিছত আহিলোঁ কমলাবাৰী সত্ৰলৈ, যিহেতু ৰাস মহোৎসৱ চলি আছিল আৰু সেইকাৰণে ৰাস চোৱাৰ অলপ সুবিধা পালোঁ আৰু ভাল লাগিলে ৰাস চাই। মাজুলীলৈ যোৱা অভিজ্ঞতা মোৰ সঁচাই বহুত ভাল হ'ল আৰু আজিও যদি কওঁ মাজুলীত কেনেকুৱা লাগিলে, মাজুলীত সঁচাই বহুত ভাল লাগিলে। মাজুলীৰ যিটো পৰিৱেশ, মানুহৰ আচাৰ ব্যৱহাৰ সকলো মোৰ বহুত ভাল লাগিলে। যদি কিবা এটা সুধোঁ আমি, সকলোৱে ইমান ধুনীয়াকৈ বুজাই দিয়ে, সঁচাই ভাল লাগিলে। যিহেতু এদিন গৈছোঁ, 2-3জন মানুহক লগ পাইছোঁ আৰু তেতিয়াই বুজিব পাৰিছোঁ মাজুলীৰ সহজ সৰল মানুহৰ মন আৰু ইমান ধুনীয়াকৈ বুজাই দিয়ে কিবা এটা সুধিলে। সঁচাই বহুত ভাল লাগিলে আৰু যদি কেতিয়াবা পাওঁ নিশ্চয় যাম, ৰাস চাবলৈও যাম। হেঁপাহটো থাকি গ'ল চাবলৈ আৰু যদি সুবিধা পায় আপোনালোকেও কেতিয়াবা মাজুলীৰ কলা সংস্কৃতি চাবলৈ সত্ৰসমূহলৈ যাব পাৰে। মোৰ সঁচাই বহুত ভাল লাগিলে। মোৰ অভিজ্ঞতা বহুত ভাল হ'ল মাজুলীলৈ গৈ আৰু ঘূৰি আহোঁতে বহুত ৰাতি হৈ গৈছিল আৰু আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।